যিমান গছপুলি হ'ব লাগে আগৰ মানত মানে বহুত গছপুলি কমি আহিছে মানে এই গছপুলিবোৰ আমি এতিয়া আকৌ নতুনকৈ এতিয়া মানে গছপুলি ৰুই মানে ডাঙৰ কৰিবলৈ কেনেকুৱা এটা প্ৰক্ৰিয়া হাতত ল'লে ভাল হ'ব অলপ। গছপুলিৰ প্ৰক্ৰিয়া বুলি ক'লে প্ৰথমতে আমি সকলো সজাগ হ'ব লাগিব প্ৰকৃতিৰ প্ৰতি। এনেকুৱা সজাগ হ'ব লাগিব যিটো সজাগে আপোনালোকৰ জৰিয়তে প্ৰকৃতিৰ উপকাৰ কৰে, আৰু প্ৰকৃতিৰ উপকাৰ হ'লেহে মানৱ জীৱনৰ উপকাৰ হ'ব। প্ৰথম কথাটো হ'ল সেইটো। প্ৰথমতে সকলো সজাগ হ'ব লাগিব। সজাগ হ'লেহে সেই সজাগতাইহে প্ৰকৃতিৰ সজাগতা আনিব, প্ৰকৃতিৰ প্ৰতি সজাগতা আনিব আৰু প্ৰকৃতিটো সুন্দৰ হ'ব। ক'বলৈ গ'লে গছপুলি ৰোপণ দিৱসৰ বাহিৰেও, পৰিৱেশ দিৱসৰ দিনা বাহিৰেও বেলেগ দিৱসতো, দিৱস বুলি নহয় বেলেগ দিনতো আপোনালোকে দিৱসৰ দিনাহে যে গছপুলি ৰুব লাগিব, প্ৰতিপালন কৰিব লাগিব তেনেকুৱা নহয়। যিকোনো দিনত, যিকোনো সময়ত পৰিৱেশ চাই, জলবায়ু চাই, কোনটো জলবায়ুৰ উপকাৰ হোৱাকৈ, পৰিৱেশৰ উপকাৰ হোৱাকৈ গছপুলি ৰোপণ কৰিব লাগে। আৰু ৰোপণ কৰাই নহয়, ৰোপণ কৰি তাক প্ৰতিপালন কৰিব লাগে। সম্পূৰ্ণ ডাঙৰ দীঘল হোৱালৈ গছপুলিটো যাতে নষ্ট নহয় তাৰ পৰা নিজে সদায় চোৱা চিতা কৰিব লাগে। তেনেকৈয়ে প্ৰকৃতিৰ উপকাৰ হ'ব। আৰু প্ৰকৃতিৰ যিটো পৰিৱেশ, পৰিৱেশটো এটা সুকীয়া পৰিৱেশ। প্ৰকৃতিৰ পৰিৱেশটো যিসকল প্ৰকৃতিপ্ৰেমী সেইসকলেহে গম পায় প্ৰকৃতিৰ মাজত যিবিলাকে থাকে কিমান বেয়া লাগে। মানে গছেও কান্দে বুলি কয়, গতিকে কথাষাৰ নিশ্চয় সঁচা। গছ গছনি কাটিলে সিহঁতৰো চকুৰ পানী ওলায়। মানুহক মাৰিলে যেনেকৈ মানুহে কষ্ট পায়, গছ গছনি কাটিলেও ডাল এটা কাটিলেও, পাত এটা ছিঙিলেও গছ গছনিয়ে বহুত কষ্ট পায়। গতিকে পৰাপক্ষত পৰিৱেশ দিৱসৰ দিনাৰ বাদেও, পৰিৱেশ দিৱসৰ দিনা বুলিয়ে নহয়, পৰিৱেশ দিৱসৰ দিনাহে যে গছপুলি ৰোপণ কৰিব লাগিব তেনেকুৱা নহয়। তাৰ বাদেও যেতিয়াই সম্ভৱ হয় পৰিৱেশ চাই, জলবায়ু চাই, বতৰ চাই গছপুলি ৰোপণ কৰিব লাগে। নিজৰ চৌপাশত ৰোপণ কৰিব লাগে আৰু তাক প্ৰতিপালন কৰিব লাগে। তেনেকৈ গছপুলিটো বুজি পোৱালৈ, আপোনালোকে নিজে ভাবিব যে গছপুলিটো বুজি পোৱা হ'ল। মানে কথাষাৰ এনেকুৱা, গছপুলিটো এতিয়া আৰু বেলেগৰ চোৱা চিতা কৰাৰ প্ৰয়োজন নোহোৱা হৈছে। ল'ৰা ছোৱালীক যেনেকৈ চোৱা চিতা কৰাৰ প্ৰথমখিনি দেখুৱাই দিয়াৰ পাছত, মাত কথা ক'বলৈ শিকাৰ পাছত আপুনি পৰিৱেশৰ পৰা আয়ত্ব কৰে, ঠিক তেনেদৰে গছপুলিটো ডাঙৰ হোৱালৈকে, নিজে কৰিব পৰা হোৱালৈকে, তাৰমানে বেলেগে যাতে ক্ষতি কৰিব নোৱাৰে জীৱ জন্তুৰ ফালৰ পৰা, বনৰীয়া জীৱ জন্তুৰ ফালৰ পৰা, তেতিয়ালৈকে প্ৰতিপালন কৰিব লাগে, নিৰীক্ষণত ৰাখিব লাগে নিজৰ ৰোপণ কৰাৰ পাছত। তেতিয়াহে গছপুলি ডাঙৰ হ'ব, ভাল অক্সিজেন মানুহে লাভ কৰিব আৰু মানুহে এটা সুস্থ পৰিৱেশত জীয়াই থাকিব পাৰিব।